বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'ত। বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে আপুনি আপোনাৰ মোবাইলৰ পৰা কেনেকৈ OTP নোহোৱাকৈ আধাৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। অকল আপোনাৰ মোবাইলেই নহয়, বেলেগ মোবাইলৰ পৰা আপুনি যদি আধাৰ কাৰ্ড নাম্বাৰটো জানে তেনেহ'লে আপুনি যিকোনো সময়ত যিকোনো মোবাইলৰ পৰাই আপুনি ওলাব পাৰিব। তো কেনেকৈ ওলাব লাগে এইটো ভিডিঅ'ত আমি ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। আপোনালোকৰ এটা লাইক আৰু ভাল ভিডিঅ' বনাবলৈ আমাক উৎসাহ যোগায়। আপুনি আপোনাৰ যিটো মোবাইলৰ পৰা ডাউনলোড কৰিব বিচাৰিছে আধাৰ কাৰ্ডখন, সেইটো মোবাইলত আপুনি প্লে ষ্ট'ৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত প্লে ষ্ট'ৰত আপুনি আধাৰ বুলি চাৰ্চ কৰিব। 2 নম্বৰত যিটো এপ আহিব আধাৰ, সেইটো আপুনি চুই দিব। চুই দিয়াৰ লগে লগে মই যিহেতু ইনষ্টল কৰি ৰাখিছোঁ অ'পেন বুলি দেখুৱাইছে, আপোনাৰ ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰাৰ পিছত অ'পেনত চুই দিব। চুই দিয়াৰ লগে লগে আপুনি যিকেইটা পাৰ্মিশ্যন চাব পাৰ্মিশ্যন কেইটা দি দিব, এলাউ কৰি দিব। এলাউ কৰাৰ পিছত এনেকুৱা দেখিবলৈ পাব। ইয়াত আপুনি স্কিপ এণ্ড ৰেজিষ্টাৰ, ইয়াত আপুনি মাৰি দিব আই এম ৰেডি উইথ মাই আধাৰ। দিয়াৰ পিছত আপুনি যিটো আধাৰ কাৰ্ড ডাউনলোড কৰিব বিচাৰিছে এইটো আধাৰ কাৰ্ডৰ নাম্বাৰটো মাৰি দিব। ইয়াত নাম্বাৰটো মাৰি দিয়াৰ পাছত আপুনি কণ্টিনিউত চুই দিব। চুই দিয়াৰ লগে লগে এনেকুৱা এখন পপ আপ দেখিবলৈ পাব। ইয়াত আপুনি টিক মাৰ্কটো লগাই দিব। লগাই দিয়াৰ পিছত আপুনি প্ৰচিডত চুই দিব। প্ৰচিডত চুই দিয়াৰ লগে লগে এনেকুৱা দেখিবলৈ পাব, ইউজ ইউৰ আধাৰ লিংক মোবাইল নাম্বাৰ আৰু এটা ইউজ এ ডিফাৰেণ্ট মোবাইল নাম্বাৰ। আৰু তলত আপোনালোকে দেখিবলৈ পাইছে এটা খালী বক্স। ইয়াত আপোনাৰ বয়স যদি 18 বছৰতকৈ তলৰ কাৰোবাৰ আধাৰ কাৰ্ডটো ডাউনলোড কৰিব বিচাৰে তেনেহ'লে এইটো চুই দিব, আৰু যদি 18 বছৰৰ ওপৰত হয় তেনেহ'লে প্ৰচিড টু চিলেক্ট চুই দিব। চুই দিয়াৰ পিছত চিমটো চিলেক্ট কৰিব। চিম চিলেক্ট কৰাৰ পিছত আপোনাৰ নাম্বাৰটো ভেৰিফাই হ'ব। অলপ সময় ৱেইট কৰিব। হৈ গ'ল, এতিয়া নাম্বাৰটো ভেৰিফাই হৈ গ'ল। এতিয়া কণ্টিনিউ টু ফেচ অথেণ্টিকেশ্যন এইটো চুই দিব। চুই দিয়াৰ লগে লগে আপোনাৰ মুখৰ ফেচৰ এটা কেমেৰা ল'ব। ইয়াত আপোনালোকে কেমেৰাটো লোৱাৰ সময়ত কোনো ধৰণৰ ছানগ্লাছ মাস্ক নপৰিব, আৰু আপুনি কেমেৰাটো লোৱাৰ সময়ত চকুটো এবাৰ ব্লিংক কৰিব। ফেচটো লোৱাৰ পিছত গেটিং ইউৰ আধাৰ ৰেডি প্ৰচিডত চুই দিব। চুই দিয়াৰ পিছত ইয়াত আপোনাৰ যিকোনো আপোনাৰ মনত থকাকৈ 6 ডিজিটৰ এটা পাছৱৰ্ড দিব দিছে। কনফাৰ্ম কৰিব আকৌ। দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডটো ডাউনলোড হৈ গ'ল। অলৰেডি আহি গৈছে। ইয়াত আপুনি কি সুবিধা পাব ইয়াত দেখিবলৈ পাইছে। ইয়াত আপুনি যিকোনো লেংগুৱেজত চাব পাৰিব, চেঞ্জ লেংগুৱেজ সুবিধা পাব। আৰু 2 নম্বৰ সুবিধা পাব এড ফেমিলি মেম্বাৰ্ছ। আৰু আপুনি এইটো এপত আপুনি আপোনাৰ ফেমিলি মেম্বাৰত যিমান কেইজনৰ আধাৰ কাৰ্ড আছে গোটেইকেইটা আধাৰ কাৰ্ড ইয়াত আপুনি ডাউনলোড কৰি ৰাখিব পাৰিব, য'ত যেতিয়াই প্ৰয়োজন হ'ব ইউজ কৰিব পাৰিব। 3 নম্বৰ ভিউ ইউৰ আধাৰ, আপোনাৰ আধাৰ কাৰ্ডখন স্কেনাৰটো চাব পাৰিব। দুয়োটা চাইডে চাব পাৰিব। চিলেক্ট কৰি স্কেনাৰটো চাব পাৰিব আৰু নাম থকাটো চাব পাৰিব। শ্বেয়াৰ ইউৰ আধাৰ, আপুনি কাৰোবাক আধাৰ কাৰ্ডটো পঠাব লাগিলে আপুনি বাছি চিলেক্ট কৰি আপুনি শ্বেয়াৰ কৰিব পাৰিব। নাম, বয়স, এড্ৰেছ এইবিলাক আপুনি চিলেক্ট কৰিহে শ্বেয়াৰ কৰিব। কমপ্লিটটো পাৰিব, আৰু আপুনি বাছি চিলেক্ট কৰিও শ্বেয়াৰ কৰিব পাৰিব। তাৰপিছত স্কেন QR কোড, স্কেন কৰিলে QR কোডটো পঠালে স্কেন কৰিলেও আধাৰ কাৰ্ডটো পাই যাব। এতিয়া দেখিছে এইটো স্কেনাৰ আপোনাৰ আধাৰ কাৰ্ডৰ এনেকুৱা আহিছে, আৰু ইয়াত চুই দিলে আপোনাৰ সেই বেক ফ্ৰণ্ট চাইডটো দেখা পাব। মই যিহেতু ডাউনলোড কৰি দেখুৱাম আপোনালোকক। এতিয়া আপুনি শ্বেয়াৰ আইডিত চুই দিব। চুই দিয়াৰ পিছত শ্বেয়াৰ আইডিটো চুই দিয়াৰ পিছত আপোনালোকে চিলেক্টিভ শ্বেয়াৰ, কমপ্লিট শ্বেয়াৰ আৰু ডাউনলোড অপশ্যন পাই যাব। ইয়াৰ পৰা আপুনি যেতিয়া চিলেক্টিভ
আধাৰ কাৰ্ডখন শ্বেয়াৰ কৰিব লাগে, কাৰোবাৰ ওচৰত পঠাব লাগিব, তেতিয়া আপুনি এনেকুৱা চিলেক্ট কৰি যিটো প্ৰয়োজন হৈছে সেইটোৰ বাবে চিলেক্ট কৰি আপুনি আইডিটো শ্বেয়াৰ কৰিব পাৰে। চিলেক্ট কৰাৰ পিছত প্ৰিভিউ আইডিত চুই দিব। চুই দিয়াৰ পিছত এনেকুৱা দেখিবলৈ পাইছে কি চিলেক্ট কৰিছে আপুনি ইয়াত দেখিবলৈ পাইছে। এতিয়া আপুনি কমপ্লিটত চুই দি আপুনি হোৱাটছএপত য'ত শ্বেয়াৰ কৰিব বিচাৰে শ্বেয়াৰ কৰিব পাৰে। এতিয়া ইয়াৰ পৰা আপুনি আকৌ বেক কৰি আহি শ্বেয়াৰ আইডিত চুই দিব। চুই দিয়াৰ পিছত আপুনি ডাউনলোড আধাৰত যেতিয়া চুই দিব, চুই দিয়াৰ পিছত আপোনাৰ মোবাইলত আধাৰ কাৰ্ডখন ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপুনি কণ্টিনিউত চুই দিব। কণ্টিনিউটো চুই দিয়াৰ পিছত আপোনাৰ মোবাইলৰ PDFটো দেখা পাব। PDFত জাষ্ট চুই দিব। PDFত চুই দিয়াৰ পিছত ইয়াত আপোনাৰ পাছৱৰ্ডৰ ঠাইত আপোনাৰ নামৰ ফাৰ্ষ্টৰ 4টা আখৰ কেপিটেল লেটাৰত দি দিব। তাৰপিছত জন্ম চনটো দিয়াৰ পিছত অ'কে কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডখন দেখিবলৈ পাব। দেখা পাইছে আধাৰ কাৰ্ডখন ডাউনলোড হৈ গ'ল আৰু আপোনালোকৰ সন্মুখতেই আপোনালোকক দেখুৱালোঁ যে কোনো ধৰণৰ OTP নোহোৱাকৈ এনেধৰণে আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব যিকোনো মোবাইলৰ পৰাই। য'তেই নাথাকক কিয় আপুনি ক'ৰবাত লৈ নগ'লেও কোনো অসুবিধা নহয়। আজিকালি আপুনি জাষ্ট আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো মনত ৰাখিব, আপোনাৰ আধাৰ কাৰ্ডটো লৈ ফুৰিবলগীয়া একো প্ৰয়োজন নাই। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। ভিডিঅ'টো যদি চাই আপোনাৰ অকণমান হেল্প হৈছে বুলি ভাবে তেনেহ'লে আপোনাৰ বন্ধুসকললৈ ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব, যাতে এইটো আপডেটৰ বিষয়ে সকলোৱে জানিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।